दोस्तों, वेलकम बैक टू माय सेकंड चैनल किटिशमैन ब्लॉग। हे दोस्तों, आज मजा भिडिओ এইটো মজা ভিডিও হ'ব। আজি মই পাপাৰ লগত ভিডিও করছো দোস্ত। আজি মই এটা আপোনালোকক এই বস্তু দেখাম আহক। গৈ দোস্ত এইটো চক এইটো দেখছি না এইটো সূৰ্যটো এইটো দেখছি না এইটো সূৰ্যটো মজাকে ডুবালছে না মজাকে ডুবালছি না। হ্যাঁ তুই মোৰ মুখে মুখে কৈছা তই মোৰ মুখে মুখে ক কি তই মুখে মুখে কলি হ'ব। কালি আমি কি কৰিব যাম? কালি আমি কি কৰিব যাম? কালি আমি পত্ৰত আগ্নিবা আহিম। কালি আমি পত্ৰত আগ্নিবা আহিম। সেনেকে মুখে মুখে কিহত কয়? মুখে মুখে ভাওনাত কমেডি ভাওনা আছে। কমেডি ভাওনা খানে দোস্ত মুখে মুখে কয় আৰু মুখে মুখে কৈ যায়। সেইকাৰণে আজি আমিও কৈছো। সেইকাৰণে বলৰ পিঠাকে খালে সেইটো মুখে মুখে কৈ যায়। আৰু তাৰপিছত কি বুলি কয়? আৰু কি কয়? আৰু আপোনালোকক এটা বস্তু দেখাম। এই চকাই কি চৰে চক এই নাও নাও চৰে আপোনালোকে দেখা নাই। এইটো বেলিটো ডুববা আলছি। কেনেকা কালাৰ আহি গৈছে চাওকচোন। কেনেকা কালাৰ আহিছে চাওকচোন। তাৰ মোৰ মুখে মুখে নকবি ৰ হৈছে ৰ। এইবাৰ আমি চক এই কালি আমি সেই পকা ধান যি আছে এই পকা ধানৰ আগ নিব। সেই পকা ধানৰ আগ আমাৰ সেই পকা ধানৰ আগ কালি আমাৰ আগ নিব। তই নিবি ময়ো নিম, পাপাই নিব, আটাই নিব, আবাই নিব, আমাৰ ঘৰৰ গোটেই পাই নিব। যিকেইটা মানুহ আছে। কি কি আনিছ আজি? আজি দোকানৰ পৰা এখন কুলা কিনি আনিছো। আজি দোকানৰ পৰা এখন কুলা কিনি আনিছো। দোস্ত চাওক এই ধান বকছি। আপোনালোকে কি ধান কওকচোন? এই কি ধান চিনি পায় না আজিকালি মানে চিনি নাপাব। এই কি ধান হ'ল? এই ধান বড়ো ধান। বড়ো ধান। এই কি ধান? বড়ো ধান। আপোনালোকে বড়ো ধান চিনি পায় না? চিনি পাই যদি ক'বচোন। ঘৰত যাব আলছো। ঘৰত যাতে এটা বাটত বস্তু দেখি যাম। বলক মই ডাঙৰলি আৰ্মি হ'ম। ইটা মই কেনেকে দৌৰো দেখি দিম। আমাৰ আবাই বগৰী মিঠা দি উহে আনছি আৰু আমি ইটা খাওঁ। মিঠা বগৰী ইটা খাই লৈ আমি ঘৰত যাওঁ। টেঙা জিভাৰ পানী ওলাই গৈছে না চবৰে? মস্ত টেঙা, বেছিকে চাই নাথাকবো। জিভাৰ পানী ওলাই যাব পাৰে, বেছিকে চাই নাথাকিব। মজা লাগছে খাই। আপুনি খাই পাইছে না মিঠা দি বগৰী উহে? খাই পাইছে যদি কোনোবাই মোক ক'বচোন। খাই কেনে লাগে ক'ব।
অ' আমাৰ আবাৰ বকৰি খাই মাত নোহোৱা হৈ গৈছে। আৰু একবাৰ মাটি দেখাই দিছোঁ। দেখাই দি মাটি। লাজ নকৰবি, একবাৰ মাটি দেখাই দি। অ' বাবু। দোস্ত এই হা করলু লিয়াক চিনি পাইছে না দাথাক দোস্ত আর ঘরে যাও আহক বগরা আর ঘরে যাও আমার পাপা কিবা কব শুনাক